মই কৰি লাভ নাই আমি হৈ থাকক একেলগে এটা শক্তি পাব আপোনালোকে সম্পৰ্ক গঢ়ক সম্পৰ্ক এইভাবে গঢ়ক এই যে আপোনালোক আজি একেলগে বহি আছে হয়তো কোনোৱে প্ৰথমবাৰ লগ পাইছে কোনো আপোনালোক চিনাকি একেখন গাঁৱৰে আপোনালোকৰ মাজত সম্পৰ্ক এইভাবে গঢ়ক কাৰণ যান্ত্ৰিকতাৰ এই পৃথিৱীত আমি লাহে লাহে মানুহ হেৰুৱাইছো এনে দিনো অসমত আহিব কেতিয়াবা আপোনাৰ আত্মীয় ঢুকালে আপুনি যদি ফোন কৰি খবৰ দিয়ে যে তোমাৰ মা ঢুকাইছে তোমাৰ দেউতা ঢুকাইছে তোমাৰ খুৰী ঢুকাইছে তোমাৰ খুৰা ঢুকাইছে আপোনাৰ হিফালৰ পৰা আপোনাৰ আত্মীয়ই ক'ব যে আমি যাব নোৱাৰিম খুব ব্যস্ততা তোমালোকে যিখিনি কাম কৰিব লগা আছে কৰি থোৱা টকা পইচা কি লাগে আমি পঠিয়াই দিম কিন্তু সেইটোৱে মানৱ জীৱনৰ শেষ নে বাৰু আপুনি যে মৃত্যুৰ দিনা সেই যে সাঙিখনত উঠি যাব লাগিব অন্তত 4 জন মানুহ আপুনি নিজৰ কৰি ৰাখক অন্তত 4 জন মানুহৰ হৈতে হলো আপুনি সম্পৰ্ক ৰাখক সম্পৰ্ক বনাওক যি 4 জন মানুহে আপোনাক সেই শেষ মুহূৰ্তটোত আপোনাক লৈ যাব কান্ধত তুলি সেই 4 জন মানুহ অন্তত আপুনি আপোনাৰ বাবে সম্পৰ্ক